এয়া এই চুমনিলৈ আহিছোঁ আমাৰ বাইদেউসকল আহিছে যিহেতু নেকি মুগা খেতি হৈ আছে এয়া মুগা গছ মুগা বুলি কয় মানে চিনি পাই নাপায় নাজানো দেই আপোনালোকে আমাৰ ফালে হ'লে মুগা চিনি পাওঁ আকৌ এয়া আজি বিশেষ আজি অতিথি অহা কথা আছে চকী বাকী জগাই আছে এয়া আমাৰ চুমনীয়া ৰখি আছে এনেদৰে হ'লো আৰু আজি জাপানৰ আলহী আহিব বোলে মুগা চাবলৈ আহু খেতি আহুকাল বোলে মুগা খেতি কপাল ভাল চালনী এখন লৈ এয়া জুমা বহিছে দেই পকা ওলাব এয়া জুমা বহিছে আজি পকা ওলাব সিহঁতি ৰাতিলৈ পকিব এয়া আহিলোঁ চুমনিলৈ বুলি দাদাইটো চুমনি হয় দাদাইটো মুগা লগাইছে আহু খেতি আহুকাল বোলে মুগা খেতি কপাল ভাল দাদাইটো বাৰীত আহিলোঁ এয়া এনেদৰে আমাৰ চুমনিত বহিছে বাইদেউসকল তোক গেছে পালে এয়া আকৌ খৰিকা এয়া বাটুল গুটি আৰু এখন মুগা চুমনিত ইউজ কৰা অস্ত্ৰ ধেনু বুলি কয় ধেনু আৰু এয়া হৈছে চুমনি বাৰী ৰখীয়া এয়া মুগা ধৰি আছে দেই বাইদেউ সেইফালে এজন দুদাইদেউ হয় ইজোপা গছৰ পৰা সিজোপা গছলৈ দিয়া হৈছে ধৰি ধৰি মুগা মুগা অ মুগা দুদাইদেউ মুগা কোন রোড কালা বলবো পাই পাইনি সকে না ভগৱান কে বিলাই দিব ৰাস্তাত এনে আহি গল মই নিজে পাহৰি গলো ৰাস্তাত আবু ওলাই আছে নে নমস্কাৰ এইটো এৰি নহয় নহয় এইটো মুগা মুগা গামোচাখন নানিলে নেকি এইটো এৰি আৰু এইটো উল আছে মুগা এইটো মুগা এইটো মুগা এৰি গৱেষণাৰ কাৰণে আমি ইয়াতে গৱেষণা এটা হেৰি হ'ব তাৰমানে এখেতসকল আহিছে লৈ গৈছে আৰু এইবিলাকৰ অসুবিধা কি সেইবিলাক আমি জানিব লাগে আৰু ইয়াত তেওঁলোকে ব্যৱহাৰ কৰিব অসুবিধাবোৰ কি মানে মুগা এইটো হৈছে মাইকী লোন কয় হা এইটো ফিমেল এইটো 4টা ষ্টেপ পালেতো আৰু এতিয়া পকিব হৈছে পকাটো ইজ ৰাইট ইয়াৰ পাছত
ই 18 দিনত যিটো হেৰি হৈ যাব আকৌ মেচিউৰ হৈ যাব বাঁহটো এতিয়া আনিছে নেকি In 18 days, he will become the cocoon. মানে এনেকুৱা হ'ব 18 days. 18 days. নাই নাই এনে 3 দিনৰ পৰা বনাব কিন্তু 18 দিন In 3 days, it is in 18 days. In 3 days, it will become like this. হয়নে 3 দিনত এনেকুৱা হৈ যাব এনেকুৱা হৈ যাব তাৰ পৰা আপোনাৰ ই 18 দিনত আকৌ পখিলা ফুটি after 18 days, it should become the moth, the butterfly. তাৰ পৰা আকৌ পখিলা যেতিয়া আমি আচ্ছা বুজিলে মতনে মাইকী ইয়াতে আমি গম পাওঁ আৰু যেতিয়া আমি এটা পেৰা এনেকুৱা পেৰা থৈ দিমতো আৰু চকৰি চকাৰ তাতে হেৰি হ'ব আৰু সেই চকৰিজনী ইয়াত বান্ধি দিম গম পালেনে ৰছীয়ে বান্ধি দিম টাউনত গুচি যাব য'ত পাৰিব তেতিয়া বান্ধি দিয়াৰ লগে লগে ৰছীডালত বান্ধিছোঁ তেতিয়া ইয়াত কণী এনেকৈ পাৰি they will lay the egg, they will tie it here, then it will he is showing that this they will find out whether it is male or female with the 2 dots. Then they will put and tie it here, and they will lay the egg here. Taba koni par পলু ফুটি যাব পলু polu mane cocoon to ইয়াৰ যিটো সৰু first stage will come out after 7 days 7 দিনৰ পিছত কিন্তু গৰম ঠাণ্ডা কথা আছে এতিয়া ঠাণ্ডা দিনত বেছি লাগিব 9 দিন হয়তো 11 দিন এনেকুৱা লাগিব if cold days if winter it may be 7 days 11 days but summer গৰম দিনত 7 দিন gone the 7 days ঠাণ্ডাত 9 11 এনেকুৱা 11 দিন তাৰপৰা যেতিয়া পলুটো ফুটিব ফুটি গ'ল নহয় এইবোৰ এই বাঁহটো নিজে খাই দিব পলুকেইটা প্ৰথম শক্তি কৰিব এনেকৈ গছত লগাই দিম এনেকৈ লগাই দিম নহ'লে আমি এনেকৈ বান্ধি দিম এনেকৈ ৰছী দি বান্ধি দিম নহয় বগাই দুশ কোনটো বা পকি বোলে 45 ফেক্টৰীৰ ভিতৰতে গোটেই ৰৈছে আৰু এই পাতবোৰ তেওঁলোকে মানে টেবলেট বনাইছে পাতে পলুক পাইছে হয় জাপান এই সমস্যাবোৰ আৰু আহিব তাৰমানে আহিব নহয় এতিয়া মানে আমাৰ যিমান এটা সময়ত ইয়াৰ এটা জীৱিকা আমাৰ হেৰি আছিল অসমত কিন্তু এতিয়া এইটো কৰিবলৈ ভয় লগা হ'ল মই এটা সময়ত বহুত কৰিছোঁ before this was like a employment opportunity now people do not want to do because it's bit risky because of climate change is dying and lot of বহুত কম আছে এতিয়াতো 35,000 ফুটা দাম দাম কিমান কুকুৰ যেনে এতিয়া আপোনাৰ যোৱাবাৰ 7,000 বিকিছিলে পাৰ পিছ 1,000 piece 7,000 rupees আৰু সচৰ হ'লে চিডৰ কাৰণে হ'লে 12,000 এইবিলাক ই কৰি আমি চলুচনটো দিব ৰিয়েল এইটোৱে কৰিব তেনে তাৰপৰা ইয়াৰ কোম্পানী হ'ব নহয় আৰু সেইটো বহি নাথাকে ইয়াৰ বেলেগত মাথা মাৰিব হয় বস্তুটোৱে এতিয়া এই 25 বছৰ বয়স ইয়াৰ নিজৰ গ্ল'বেল কোম্পানী ইয়াৰ যোনখিনি ইনকাম এখেতৰ দৰমহাতকৈ বেছি তাৰ ইনকাম মোৰ দেন হিজ চেলাৰী ই নিজে কৈছে আজি হি টল্ড মি ইন দ্য মৰ্ণিং so you can see he is hard day one Japanese এনেকৈ মানে এনেকুৱা যোনটো অসুবিধা আছে তাত খুব গৱেষণা কৰে গৱেষণা কৰি পেলাই আৰু গৱেষণা কৰি সেইটো কেনেকৈ বস্তুটো আমি কম সেইটো চিন্তাত থাকে আৰু পঢ়ায়ো সেইবোৰে পঢ়ায় আৰু যোনবোৰ ব্যৱসায় আছে তেহেঁতি পইচা ঘটিৰ কাৰণে বহি নাথাকে তেহেঁতৰ যোনখিনি তেহেঁতৰ ইনকাম প্ৰফিট হ'ল সেই প্ৰফিটখিনি এই নতুনবোৰক দিব আৰু এতিয়া জাপানে এইটো চিন্তা কৰিছে যে আমি অকলে নকৰোঁ আমাক আৰু মানুহ লাগিব যেনেকৈ এতিয়া ভাৰতীয় লাগিব তেওঁলোকৰ কি অসুবিধা আছে আমি গৈ পেলাই তেহেঁতক সহায় কৰিম কাৰণ তেওঁলোকৰ বহুত টেকন'লজি আছে সেইখিনি এতিয়া আনিব বিচাৰিছে আৰু তেওঁলোকৰ মানে সমাজখনত বয়সীয়াল মানুহ বেছি হয় এজিং ছ'চাইটি মানে 30% জনসংখ্যা 60-65 বছৰৰ ওপৰত এতিয়া কিমান গয় কিমান
ডাইৰেক্টলি চ' হি ছেইং ডেট সেইটো যে মৰিলে নৰ্মেল হাতেৰে চুব নালাগে তাৰমানে তাৰমানে সেইটো কিবা জাৰ্ম থাকিব সেইকাৰণে জাপানত তেনেকৈ কেতিয়াও হাতে নুচুব তাৰমানে সেইটো লেবৰেটৰীত যাব লেবৰেটৰীত ইয়াক কমপ্লিট এনালাইজ কৰিব ইয়াৰ কি বেমাৰটো হৈছে তাৰমানে কিন্তু সেই বেমাৰটো মানুহৰ গাতো আহি যাব পাৰেতো গম পাইছে নাই ইট কেন কাম টু হিউমেন বিং দেট ইজ ৱাই take the photo Nonaka-san আমাৰ চিল্কৰ এক্সপাৰ্ট আছে Nonaka-san দেই Nonaka-san মোৰ লগত মই এপ্ৰিলত তেখেতক লৈ আহিম আমি হেৰি মুগা চেণ্টাৰটো সোমাম মই যোগাযোগ হৈ গৈছে যোৰহাটত আহি আমি ইয়াত এইটো থাকিব তাৰমানে থাকিব এতিয়া অলৰেডি ডেভেলপ হ'ল টেকন'লজি আৰু তাত ভিতৰত সোমাবৰ কাৰণে গোটেই এইজন হ'ল নাম থকা মানুহ তাৰমানে ৱৰ্ল্ডৰ এই গোটেই ফেক্টৰীটোত এটা মানুহ নাই তলা কৰি থৈ দিয়ে অকল 30,000টা পলু সোমাই আছে মই সুধিলো ইয়াত মানুহ আছে নাই আপোনাৰ নাই মোক কোনে চাই বোলে ৰবটটোৱে চাই আৰু এহেঁতি এইকেইটা বস্তু বনাই আছে এই মুগাটো খেতি নিজৰ চৰকাৰী খেতিটো মই অকলে কৈছোঁ এই বস্তুটো তেওঁলোকক আগতে দিব লাগিছিলে মেইন আমাৰ সেই আগতে আমি কৰিছোঁ কৰিলেও মানে কি মেইন আমাৰ প্ৰব্লেমটো আপোনালোকে যদি কৈ আছে যদি এইটো ভিতৰত তেনেকৈ যেনেকৈ সেই এইটো কৰিব পৰা নাই কেক নিচিনা বনাই কৰিব পৰা হয় তেতিয়াহ'লে আমি ডেভেলপ আমি কেক বনাইছোঁ তেনেকুৱা বনাইছোঁ প্লাছ ইয়াৰো চলিউশ্যনটো আনিম এই বস্তু এইটো চলিউশ্যনটো আনিব লাগিব যে এইটো কি ধৰণৰ প্ৰটেক্ট কৰা হয়নে So this is something important because they will always blast. Pesticide people will always use. You cannot stop them. So we have to find alternative. How to tackle mortality rate is reduced. ये बस्तुবোৰ লৈ গৈছোঁ